নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ এটা ভাল নহয়, সেইকাৰণে আজি ভিডিঅ'টো আচলতে আগবঢ়াইছোঁ আপোনালোকৰ কাৰণে। মোৰ ইউট্ৰাছত টিউমাৰ এটা হৈছিলে আৰু সেইটো অপাৰেশ্যন কৰা আজি 28 দিনেই হ'ল। আৰু কেনেকৈ গম পালোঁ, কি চিমটমছ আছিলে, ক'ত দেখুৱালোঁ, এই গোটেইখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ বুলিয়ে ভিডিঅ'টো বনাইছোঁ, যাতে কাৰোবাৰ যদি এনেকুৱা হৈ আছে। কাৰণ মই বহুত বেছি ভয় খাইছিলোঁ, ক'ত দেখুৱাম, কি কৰিলে ভাল হ'ব। যেতিয়া গম পাইছিলোঁ তেতিয়া বহুত বেছি ভয় খাইছিলোঁ, ক'ত দেখুৱাম, ক'ত দেখুৱালে ভাল হ'বনে নহয়, ইউট্ৰাছটোৱে উঠাই দিবলগীয়া হ'ব নেকি, এনেকৈ বহুত বেছি ভয় খাইছিলোঁ। আৰু এতিয়া আল্লাই কৰাত সকলো ঠিকে আছে, সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ, যাতে কাৰোবাৰ যদি এনেকুৱা হৈছে একেবাৰে ভয় নাখাব, কাৰণ সকলো ঠিক হৈ যায়। মই যিহেতু বহুত বেছি ভয় খালোঁ, সেইকাৰণে ভিডিঅ'টো আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। কি চিমটমছ আছিলে এই গোটেইখিনি আপোনালোকক ক'ম, ভিডিঅ'টো শেষলৈকে চাব। আজি প্ৰায় 1.5-2 বছৰমানৰ পৰা মই খুবেই গেছৰ সমস্যা এটাত ভুগি আছিলোঁ। কিয় হৈছে এইটো ধৰিব নোৱাৰি, ইমান বেছি একো নাখাওঁ, একো নাখালেও গেছ হয় নিচিনা লাগে। কি খালে মানে গেছটো নোহোৱা হ'ব ভাবি মাজতে এনেকুৱা হৈছিলে যে ডিঙিত কিবা এটা লাগি থকা নিচিনা ফিল হয়। তেতিয়া কাৰোবাকতো কোৱা হয় ন, জেগাটো এনেকুৱা হৈ আছে, তেতিয়া কোনোবাই কয় হয়তো ফেটি লিভাৰ হ'ব পাৰে, এবাৰ ডক্টৰক দেখাই লওঁ। যিহেতু ডিঙিত কিবা এটা লাগি থকা নিচিনা লাগে, সেইকাৰণে মই প্ৰথমে ENT ওচৰতে গ'লোঁ আৰু মোৰ সমস্যাখিনি ক'লোঁ। ENT ডক্টৰ এজনৰ ওচৰত গৈ মোৰ সমস্যাখিনি ক'লোঁ। তেওঁ মোক ডিঙিৰ এক্সৰে, মূৰৰ CT স্কেন, এই বহুত কিবাকিবি কৰিবলৈ দিলে আৰু গেছৰ দৰৱ দিলে। আৰু মই যিহেতু চাহ ইমান নাখাওঁ আৰু খোৱাখিনিও অলপ খেলি মেলি হয় বাৰু, ৰাতিপুৱা উঠি গৰম পানী খাওঁ, তাৰপিছত বহুত দেৰি একো নোখোৱাকৈ থাকোঁ, আকৌ বহুত দেৰিকৈহে ব্ৰেকফাষ্টটো কৰা হয়। তেওঁ মোক মোৰ গোটেই খোৱাৰ টাইম টেবুলখিনি সুধিলে, তাৰপিছত মোক ক'লে যে অলপ খোৱাৰ টাইম টেবুলখিনি ঠিক কৰিবলৈ ক'লে, ৰঙা চাহ খাবলৈ ক'লে আৰু কিছুমান বস্তু খাবলৈ মানা কৰিলে। আৰু সেই গোটেইখিনি মানি মই অলপ দিন ভাল পালোঁ। অলপ দিন এনেকুৱা লাগিলে যেন গেছৰ সমস্যা হোৱা নাই, কিন্তু একো বস্তুৱে খাবলৈ মানে বাদ দিলোঁ। তেল বেছি নাখাওঁ, বাহিৰৰ বস্তু খাবলৈ এৰি দিলোঁ, সেইকাৰণে মোৰ গেছৰ প্ৰব্লেমটো অলপ কমা যেন লাগিলে। কিন্তু তাৰ অলপ দিন পাছত আকৌ তেনেকুৱা লাগে যে গেছ হৈছে নেকি, কি খাম কি নাখাম ভাবিয়ে নাপাওঁ, এইটো খালে গেছ হ'ব নেকি, একদম বেয়া লাগি থাকে। একেজন ডক্টৰৰ ওচৰলৈ মই আকৌ গ'লোঁ, যে ক'লোঁ মোৰ আকৌ সমস্যাখিনি যে মই ভাল পোৱা নাই। তেওঁ আকৌ কিবাকিবি দৰৱ দিলে, গেছৰ দৰৱ দিলে, খোৱাখিনি যেনেকৈ কৈছিলে তেনেকৈ খাবলৈ ক'লে, কিন্তু নাই, মই গেছৰ সমস্যাৰ পৰা মুক্তি নাপালোঁ। হৈয়ে থাকিলে সদায় গেছৰ প্ৰব্লেমটো। তাৰপিছত মোৰ এতিয়াহে আচলতে মই ধৰিব পাৰিছোঁ, ইমানেই বেছি গেছ হৈ যায় যে ৰাতিলৈ মোৰ এনেকুৱা লাগে বুকুখন মোৰ থপথপাই থকা নিচিনাকৈ থাকে, শুই দিলে বেয়া লাগে। সেইকাৰণে মই কেতিয়াবা বহি থাকোঁ, যেন শুই দিলে বুকুখন কিবা এটা বিষাইছে এনেকুৱা ফিল হয়। মাজতে মই নিজে ভাবোঁ যে মোৰ হাৰ্টৰ কিবা প্ৰব্লেম হ'ল নেকি, মোৰ ফেটি লিভাৰ হৈছে নেকি, এনেকুৱাবোৰ ভাবিব ল'লোঁ। তাৰপিছত এদিন আৰু হাজবেণ্ডক ক'লোঁ, তেওঁ মোক কৈয়ে আছিলে বহুত দিনৰ পৰা যে মেডিচিনৰ ডক্টৰ এজনক দেখাই লওঁ, কিন্তু মই যাব বিচৰা নাছিলোঁ, কাৰণ ইমান দিনৰ পৰা ডক্টৰক দেখাই আছোঁ, ভাল পোৱা নাই গেছৰ সমস্যাটো। তথাপি মই খোৱা চোৱাবোৰ অলপ, লাষ্টলৈ এনেকুৱা হৈছিলে যে বিয়া চিয়া যদি খাবলৈ যাওঁ আহি মোৰ বমি হৈ যায়। একদম হিচাপতে খাওঁ, তথাপিও বিয়াততো খানাবোৰত অলপ বেছি মছলা থাকে, সেইকাৰণে আহি বমি চমি হৈ যায়, মানে ইমানেই বেছি সমস্যা হৈছিলে। তাৰপিছত মেডিচিনৰ ডক্টৰ এজনৰ ওচৰত গ'লোঁ আৰু মোৰ সমস্যাখিনি ক'লোঁ। আৰু মোৰ পিৰিয়ডছ হ'লেও খুব বেছি ব্লিডিং হোৱা ষ্টাৰ্ট হৈছিলে 3-4 মাহমানৰ পৰা, আৰু পিৰিয়ডছ কিন্তু মোৰ একদম টাইমতে হয়। তাৰপিছত আৰু মোৰ ৰাতি খুব বেছি পেচাব কৰিব লাগে, কেতিয়াবা এনেকুৱা লাগে যেন মই বাথৰুমতে বহি থাকিম, নুশুমেই নেকি। অলপ দেৰি মূৰে একদম পেচাব কৰাৰ পিছতো লাগে যে আৰু অকণমান পেচাব থাকি গ'ল নেকি, আকৌ কৰিম নেকি, এনেকুৱা লাগে। তো সেই গোটেই সমস্যাখিনি লৈ এবাৰ মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ, আৰু তেওঁ মোক বহুত কিবাকিবি টেষ্ট কৰিব দিলে, কাৰণ মই গোটেই সমস্যাখিনি কোৱাৰ পিছত মোক লিভাৰ ফাংচন টেষ্ট, ক্ৰিয়েটিনাইন, চুগাৰ আৰু ইউৰিন
ইনফেকশ্যন, তাৰপিছত এটা আল্ট্ৰাচাউণ্ডো কৰিব দিলে। আৰু আল্ট্ৰাচাউণ্ডটো কৰোঁতেহে মই মোৰ যে ইউট্ৰাছত এটা বহুত ডাঙৰ টিউমাৰ এটা আছে সেই কথা গম পালোঁ। আৰু তাৰপিছত ইমানেই বেছি ভয় খালোঁ যে মই মানে আল্ট্ৰাচাউণ্ডৰ ৰুমৰ পৰা কান্দি ওলাই আহিছোঁ। আল্ট্ৰাচাউণ্ড কৰা ডক্টৰজনে মোক কৈছে, তোমাৰ ইমান ডাঙৰ টিউমাৰ আছে, তুমি গম নোপোৱা। মইতো মানে কিহত টিউমাৰ আছে মই সেইটোও বুজি পোৱা নাই। কৈছে ইউট্ৰাছত ইমান ডাঙৰ টিউমাৰ আছে, তুমি নাজানা, সেইখিনি সমস্যাটো হ'বই বুলি কৈছে। তাৰপিছত মই ওলাই গুচি আহিলোঁ। তাৰপিছত কি হ'ল, কাৰণ ইউট্ৰাছত টিউমাৰ হোৱা এইটোপা বেমাৰ মই শুনাও নাই, কোনো ফেমিলি মানুহৰ লগতো শুনা নাই, ফ্ৰেণ্ডছৰ মাজতো শুনা নাই। তো মই আকৌ সেই মেডিচিনৰ ডাক্তৰজনৰ ওচৰত ৰিপৰ্টখিনি লৈ গ'লোঁ। তেওঁ মোক বাকী ৰিপৰ্টখিনি ঠিকে আছে বুলি ক'লে, ইউৰিনত অলপ ইনফেকশ্যন পালে আৰু ক'লে যে যাতে মই এজন গাইনী ডক্তৰক দেখুৱাই লওঁ। আৰু সেই একেদিনাই, কাৰণ মই কৈছোঁ যে মোৰ টিউমাৰটো বহুত বেছি ডাঙৰ হৈ গৈছে, বহুত ভয় খাইছোঁ। তো মই একেদিনাই মানে ৰাতিপুৱা যেতিয়া গ'লোঁ, আল্ট্ৰাচাউণ্ড কৰিলোঁ, ডক্তৰক ৰিপৰ্ট দেখালোঁ আৰু সেই তেতিয়াই মই যদি মানে গাইনী ডক্তৰজনকো দেখাই যাওঁ বুলি ক'লোঁ। আৰু ভাগ্য ভাল আছিলে যে ডক্তৰজনক মই পালোঁ আৰু দেখুৱাই ল'লোঁ। তেওঁ মোক ক'লে যে ইমান বেছি চিন্তা কৰিবলগীয়া একো নাই, হয় টিউমাৰটো বহুত বেছি ডাঙৰ হৈছে, কিন্তু যিহেতু বাহিৰত আছে, ইউট্ৰাছটো বাহিৰত হৈছে টিউমাৰটো, সেইকাৰণে বহুত বেছি চিন্তা কৰিব নালাগে, চব ঠিকেই হ'ব, খালি মেডিচিনত এইটো ভাল নহয়, অপাৰেশ্যনে কৰিব লাগিব, মেডিচিনত ভাল নহ'ব। আৰু তেওঁ ক'লে যে অলপ ৰেষ্টত থাকিব ক'লে, আৰু এনেকুৱা নহয় যে একদম ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিবই লাগিব, কাৰণ পইচাৰো কথা আছে। তেওঁ খৰচা পাতিখিনিও আমি সুধিলোঁ। তেওঁ ক'লে যে আপোনালোকৰ কথা, যে আপোনালোকে এমাহৰ পিছত কৰাই, 2 মাহৰ পিছত কৰাই, কিন্তু এইটো অপাৰেশ্যনে কৰাব লাগিব। আৰু ইমান ডাঙৰ যিহেতু টিউমাৰ হয়, সেইটো প্ৰেগনেঞ্চিও নহ'ব ইমান ডাঙৰ টিউমাৰটো থাকিলে। গতিকে এইটো টিউমাৰটো উঠোৱাৰ পিছতহে আপোনালোকে বেলেগ চিন্তা কৰিব পাৰিব, আৰু যদি সকলো ঠিকে থাকে। সেইখিনি কথা কোৱাৰ পিছত আমি ঘৰলৈ গুচি আহিলোঁ। দৰৱ মোক তেওঁ একো নিদিলে, কাৰণ দৰৱত ভাল নহয় বুলি তেওঁ কৈ দিছে। আমি গুচি আহিলোঁ। তাৰপিছত মানে ক'ত দেখুৱালে ভাল হ'ব, কাৰণ পইচাৰো কথা আছে, পইচাও মিলিব লাগিব, চবফালে ক'ত দেখুৱালে কি হ'লে। মোৰ এজন ফ্ৰেণ্ড আছে ডিব্ৰুগড়ত, তেওঁৰ লগত মই কথা পাতিলোঁ, তেওঁক মোৰ সমস্যাখিনি ক'লোঁ। তাৰপিছত মোৰ ফ্ৰেণ্ডজনৰ 2জনমান ডক্টৰ চিনাকি আছিলে, তেওঁলোকৰ লগত কথা পাতিলে আৰু ঘৰৰ মানুহৰ লগতো আলোচনা কৰিলোঁ। ঘৰৰ মানুহৰ লগত আলোচনা কৰিও ঠিক কৰিলোঁ যে অপেক্ষা হস্পিটেলত দেখুওৱাৰ কথাই ঠিক কৰিলোঁ, ডিব্ৰুগড়ত। কিন্তু তাৰ মাজতো মই আমাৰ কিছুমান ফেচবুকত গ্ৰুপ আছে, মহিলাৰ গ্ৰুপ আছে, তাতো দিছিলোঁ যে এনেকুৱা কাৰোবাৰ হৈছে নেকি, তাৰপিছত ক'ত কি কৰিছে এনেকৈ দিছিলোঁ। যোনে যিমানখিনি পাৰে সহায় কৰিছিলে, ৰিপ্লাই কৰিছিলে যে এনেকৈ কৰিলে ভাল হ'ব নেকি, কৈছিলে যে অপাৰেশ্যনে কৰিব লাগে, এনেকুৱা ওপৰত বহুত কেইগৰাকীয়ে সহায় কৰিছিলে। তাৰপিছত আৰু কি কৰিছিলোঁ, আৰু মই ইউটিউবতো বিচাৰিছিলোঁ, কিন্তু ইউটিউবত অসমীয়াত ইমান নাপালোঁ মই একো। কিছুমান পাইছিলোঁ, অসমীয়াত তেনেকৈ ভিডিঅ' নাপালোঁ। তাৰপিছত আমি ঠিক কৰিলোঁ, যোৱা মাহৰ 16 তাৰিখে আমি ডিব্ৰুগড় যোৱাটো ঠিক কৰিলোঁ। ঘৰৰ মানুহৰ লগত আলোচনা কৰি মিলাই চব ঠিক কৰি আমি ডিব্ৰুগড়লৈ গ'লোঁ। অপেক্ষা হস্পিটেলত দেখুৱালোঁ ডক্টৰক। তেওঁ সেইটো একে কথাই ক'লে যে দৰৱত ঠিক নহয়। এনেকুৱা নহয় যে একদম ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিবই লাগিব, যিমান দিনৰ পিছত কৰাম বুলি ভাবোঁ 3-4 মাহ কৰাব পাৰোঁ, কিন্তু সমস্যাখিনি মই পায়ে থাকিম, কাৰণ মোৰ বহুত ৰাতি পেচাব কৰিব লাগে, মই শুবলৈ নাপাওঁ, আৰু অকণমান কিবা কৰিলে খুব ভাগৰুৱা অনুভৱ হয়, যেন বহুত কিবা কাম কৰিলোঁ এনেকৈ ভাগৰ লাগে। পিৰিয়ডছো সময়তো বেছিকৈ ব্লিডিং হয়। এই সমস্যাখিনি মই পাই থাকিম, গতিকে অপাৰেশ্যন কৰাই লোৱাটোৱে ভাল হ'ব বুলি তেওঁ ক'লে। কিন্তু আমাৰ কি বুলি ক'ম, বাজেটত নাই মিলা, পইচাটো ইমান বেছি ক'লে যে বহুত মানে চিন্তা হৈ গ'ল, কি কৰিম এতিয়া। তাৰপিছত আৰু এজন ডক্টৰৰ ওচৰত গ'লোঁ, তেওঁ এপ'ল' ক্লিনিকত বহে। তেওঁৰ লগতো কথা চথা পাতি
ভালে পালোঁ, তেওঁৰ কনফিডেঞ্চটো দেখিও ভাল পালোঁ যে তেওঁ ক'লে যে অপাৰেশ্যনে কৰিব লাগিব, কিন্তু মেডিকেয়াৰ হস্পিটেলখনৰ কথা ক'লে। তেওঁ চবতে কৰে বুলি ক'লে, অপেক্ষাটো কৰে, য'তে আমি কওঁ ত'তে কৰি দিম বুলি ক'লে, কিন্তু মেডিকেয়াৰত যিহেতু অলপ পইচা খৰচটো অলপ কম হয়, আমি তাতে এডমিট হোৱাটোৱে ঠিক কৰিলোঁ। আৰু যিহেতু যোৰহাটত গোটেইখিনি টেষ্ট কৰিছিলোঁৱে, সেইকাৰণে যোনকেইটা টেষ্ট কৰা নাছিলোঁ সেইকেইটাহে তেওঁক কৰিবলৈ দিলে। আৰু ঘৰৰ মানুহৰ লগত আকৌ আলোচনা কৰিলোঁ, ফোন কৰি আলোচনা কৰি মেডিকেয়াৰত কৰাটোৱে ঠিক কৰিলোঁ। আৰু 18 তাৰিখৰ দিনা গধূলি মোৰ অপাৰেশ্যনটো হ'ল। ইমান বেছি ভয় খাইছিলোঁ, ৰাতিপুৱা পৰা মোক একো খাবলৈও দিয়া হোৱা নাছিলে। আৰু যেতিয়া অপাৰেশ্যনৰ কাপোৰযোৰ পিন্ধাই দিছে, বিৰাট বেছি ভয় খাইছিলোঁ আৰু খুব কান্দিছিলোঁ। কিন্তু এনেকুৱা ভয় কৰিবলগীয়া একো নাই আচলতে, বাকী চব ঠিকেই হৈ গ'ল। আৰু যেতিয়া মোক টিউমাৰটো ওলাই দেখাইছে, কাৰণ আমি বহুত সৰু এটা ভাবি আছিলোঁ, 10 চেণ্টিমিটাৰ কৈছে যদিও মানে সৰু বুলিয়ে ভাবি আছিলোঁ। যিমান ডাঙৰ ওলালে সিমান বুলি ভবা নাছিলোঁ। প্ৰায় নাৰিকলটোৰ সমান ডাঙৰ এটা টিউমাৰ ওলাইছে, আৰু সেই বস্তুটো বোলে 8-9 বছৰৰ পৰা হৈ আছে, কিন্তু মই গম নাপাওঁ, কাৰণ ইউটেৰাছৰ বাহিৰত হৈছে। সেইকাৰণে মোৰ পিৰিয়ডছো টাইম মতে হৈ থাকে। বাকী তেনেকৈ গেছৰ সমস্যাটোৰ বাহিৰে বেলেগ সমস্যা বৰ বেছিকৈ পোৱাও নাছিলোঁ। 4-5 মাহৰ মানৰ পৰাহে এই পেচাব আৰু খুব ভাগৰ লগা সমস্যাটো হৈছিলে। বাকী আৰু এতিয়া 28 দিন হ'ল, বাকী চব ঠিকে আছে। অলপ বিষ চিকবোৰতো আছে, আৰু খোৱা চোৱাখিনি নিয়ম ঠিকমতে কৰি আছোঁ, মছলা আৰু তেলটো খোৱা নাই। বাকী তেনেকৈ মাজতে অপাৰেশ্যনৰ 4-5 দিনমানৰ পিছত অলপ চব্জি মানে বইল হিচাপে খাবলৈ চেষ্টা কৰিছিলোঁ, আকৌ কিন্তু বহুত বেছি গেছৰ প্ৰব্লেম পোৱা যেন লাগিলে। সেইকাৰণে এতিয়া অকল আলু, মগু দাইল সেনেকৈ খাই আছোঁ। কণী খাওঁ মাজে মাজে, আৰু শিঙি মাছ খাওঁ। লোকেল চিকেনো এনেকৈ খুব সিজাই পেলাই অকণমান খাওঁ, আৰু বাকী তেনেকৈ একো খোৱা নাই। বাকী এইখিনিয়ে, খোৱা বোৱাখিনি অলপ দিন মানি চলিলে সোনকালে ভাল হৈ যাব বুলি কৈছে। যিহেতু মোৰ অ'পেন চাৰ্জাৰীয়ে হৈছে, কাৰণ বহুত ডাঙৰ টিউমাৰটো, আৰু অলপ দিন ৰেষ্টত থাকিলে চব ঠিক হৈ যাব বুলি কৈছে। আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা সমস্যা আছে, আৰু ডক্টৰে কোৱা মতে গেছটোৱে মানে বহুত বেমাৰৰ প্ৰথম মানে চিমটমছ। যদি কাৰোবাৰ সমস্যা আছে, দেৰি নকৰি ডক্টৰৰ লগত কনচাল্ট কৰক। মই যিহেতু অসমীয়াত একো ভিডিঅ' পোৱা নাছিলোঁ ইউটিউবত, সেইকাৰণে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়ালোঁ। কাৰোবাৰ যদি অলপ হ'লেও সহায় হয় তেতিয়া ভাল লাগিব। ঠিক আছে তেন্তে, আৰু জনাই থাকিম কি হয়। এতিয়ালৈকে ঠিকে আছোঁ বৰ্তমান।